खुलुमबाय इनसाइड बर'आव आं मिथु बर'। माइक्र' फाइनेन्सनि मुङाव जरहाटआव थानाय एक्सिस बेंकआव बेले-बेजे जानाय जाथाया सोराङाव फैदों। लोगोसेनो गामियारि आइजोफोरनि मुङाव बेंकनिफ्राय दाहार लानानै गोबां बिबांनि रां माइक्र' फाइनेन्सनि एजेन्टफोरा जाख्ल'नायनि अजद सिखांदों। माइक्र' फाइनेन्सनि दालालिफोरनि आखायाव बकाखातनि सा 16 गामियारि आइजोफोरा बोलि जानांदों। बे बेले-बेजेनि जाथायखौ सोराङाव लाबोदों जिपाल कृषक श्रमिक संघआ। लोगोसेनो बे गासैबो जाथायनि सायाव नायबिजिरनानै आइजोफोरनि मुङाव थानाय गासैबो दाहारखौ फोरमान बिलाइजों लोगोसे उदां खालामनानै होनांगौ आरो बे जाथायजों सोमोन्दो थानाय दायनिगिरिखौ संगानानै दिहुननो नांगौ होनना जरहाटआव थानाय एक्सिस बेंकआव गोसोखांलाय गथायो। और एक्सिस बेंकर दरे एटा रेपुटेशन थका बेंक बुली आमी जानो, एटा नामधारी बेंक बुली जानो। एनेকুৱা এটা বেংকৰ লগত এটা দালাল চক্ৰ বেংকৰ কোনোবা নিম্নবৰ্গীয় বা বিষয়া কৰ্মচাৰী ইয়াত জড়িত হৈ মাইক্ৰ' ফাইনেন্স ঋণ দিয়াৰ নামত যিটো জালিয়াতি আমি দেখা পালোঁ, আমাৰ ঘৰ সুদূৰ কাজিৰঙাৰ কাষত আৰু ইয়াত বেংকৰ ঋণ ওলাইছে যোৰহাট এক্সিছ বেংকত। এইটো সাংঘাতিক এটা ধৰণৰ এটা ঘটনা হয় আৰু এইটো পৰিকল্পিত এটা জালিয়াতি হয় আৰু এনেকুৱা হয়তো আমি উদ্ঘাটন কৰিছোঁ 16 গৰাকী মহিলাৰ, কিন্তু এনেকুৱা হয়তো আৰু কিমান হাজাৰ হাজাৰ মহিলাৰ নামত চাগৈ ভুৱা এনেকৈ একাউণ্ট খুলি ঋণ তেওঁলোকক গ্ৰস্ত কৰিছে আমাৰ দুখীয়া নিচলাসকলক। তেওঁলোকে বন্ধন বেংকৰ কাষৰে বন্ধন বেংকত কিবা উপায়ন্তৰ হৈ ঋণ বিচাৰিবলৈ যাওঁতে ওলাইছে আপোনালোকৰ মানে ইয়াত চিভিল বেয়া, আপোনালোকে ক'ৰবাৰ ঋণ লৈছে। তেওঁলোক জীৱনত কস্মিনকালেও ঋণ লৈ নোপোৱা সেই সৰল সহজ সেইসকল মহিলাই আজি যোৰহাটত আহি নোপোৱা ঠাইত আমি গাইড কৰি আনিব লগা হৈছে। আমি জীপাল কৃষক শ্ৰমিক সংঘৰ আমি এই বিষয়টো যেতিয়া আমাক অৱগত কৰিছিল, ৰাজহ অভিযোগ দিছিল স্থানীয় জনসাধাৰণে, আমি দায়িত্ব স্বীকাৰ কৰি আমি আজি এক্সিছ বেংকৰ ওচৰত আহি সঁচাকৈ আমি তেওঁলোকৰ তথ্য পাতি লৈ যেতিয়া আহি পেলাই চাইছোঁ, তেতিয়া সঁচাকৈ তেওঁলোকৰ নামৰ ইয়াৰ ঋণ আছে। আৰু মাইক্ৰ' ফাইনেন্স ডিপাৰ্টমেণ্টৰ যিগৰাকী আমাৰ প্ৰাঞ্জল শৰ্মা ডাঙৰীয়াক ইয়ালৈ মাতি পঠিওৱা হ'ল। ইয়াত উত্তম চেতিয়া নামৰ এগৰাকী ঊৰ্ধ্বতম বিষয়া আছে। তেওঁলোকৰ লগত আমাৰ ইয়াত ব্ৰাঞ্চ মেনেজাৰে যোগাযোগ কৰি আমি তেওঁলোকৰ লগত আজি 7 দিনৰ ভিতৰত আমাৰ সমাধানৰ প্ৰতিশ্ৰুতি ইয়াত প্ৰদান কৰিছে লিখিতভাৱে, আৰু আমি 8 দিনত আমি তেওঁলোকৰ পৰা আমি ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট নিয়াৰ আমি দাবী জনাইছোঁ। আৰু নহ'লে আমি আইনৰ কাষ চাপিবলৈ বাধ্য হ'ম আৰু গণতান্ত্ৰিক আন্দোলন আমি বেংকৰ সন্মুখত ধৰ্ণা দিবলৈ আমি বাধ্য হ'ম। আৰু এই যে জালিয়াতিটো সম্পূৰ্ণ বন্ধ হ'ব লাগিব আৰু ভাবিছোঁ যে এই সম্পৰ্কে এটা ন্যায়িক তদন্ত হ'ব লাগে। বেংকৰ বিষয়া কৰ্মচাৰীও ইয়াত আওতালৈ আনিব লাগে আৰু যি দালাল চক্ৰ সেই মিছগাইড কৰিছে নিৰীহ এইসকল মহিলাক, সেইসকল চক্ৰকো উদ্ঘাটন কৰি বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ ওপৰত ন্যায়িক শাস্তি প্ৰদান কৰিব লাগে আৰু আমাৰ ঋণগ্ৰস্তসকলক বিনা চৰ্তে ঋণমুক্তৰ এটা প্ৰমাণ্য ভিত্তিক তথ্য সহকাৰে আমাক ঋণমুক্তৰ আমাক কৰি দিব লাগে। সেইটোৱে আছিল আজিৰ মুখ্য দাবী।